গুৰুত্বপূৰ্ণ বাতৰি কোভিডৰ বাবে সমগ্ৰ দেশত এতিয়া ভয়াৱহ পৰিস্থিতি আৰু সেইবাবে তোমাৰ বাবেই মই এদিন কোভিডত আক্ৰান্ত হ'ম। উচ্চ পৰিবৰ্ধক চশমাৰ সিপাৰৰ পৰা ছিটিকি অহা তোমাৰ ভয়াৰ্ত চকু দুটা গাড়ীৰ হেডলাইটৰ দৰেই কৈ জিলিকি উঠিছে। ষ্টুডিঅ'ৰ গ্ৰীণ ৰুমত প্ৰাণ পাই উঠা তোমাৰ সেন্দুৰীয়া গাল দুখন পকা বিলাহী এটাৰ দৰেই টিক টিককৈ ৰঙা হৈ পৰিছে। নিৰ্জন কালৰাত্ৰি উচ্চস্বৰত চিঞৰি থকা জিলি এটাৰ দৰেই তুমি অনৰ্গল চিঞৰিছা। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। তোমাৰ উচ্চ প্ৰাবল্যৰ চিঞৰত শিৰাধমনী একাকাৰ কৰি তড়িৎ গতিত প্ৰবাহিত হৈছে তেজ। দেখিবলৈ তুমি ধুনীয়া হ'লেও তোমাৰ শব্দৰ তীব্ৰতাত প্ৰদূষিত হৈছে মোৰ নিথৰুৱা প্ৰেম। তোমাৰ জিভাৰ পৰা ছিটিকি অহা প্ৰতিটো উচ্চ প্ৰাবল্যৰ শব্দত ঠিকনা হেৰুৱাইছে জীৱনৰ অমিতাভ। তোমাৰ অনৰ্গল চিঞৰৰ বাবেই এদিন মই কোভিডত আক্ৰান্ত হ'ম। কেমেৰাৰ সিপাৰে তুমি ভয় নাখালেও তোমাৰ আতংকিত মুখখনৰ বাবেই মই এদিন কোভিডত আক্ৰান্ত হ'ম। কিয়নো ষ্টুডিঅ'ৰ কেমেৰাৰ সন্মুখত তোমালোক একোজন ৰেডিমেড ভাৱৰীয়া আৰু তোমাৰ পৰা হাত দূৰত্বত আমিবোৰ বিষাক্ত ভাইৰাছ প্ৰেমী একোজন শাশ্বত চেতনা। সেয়েহে তোমাৰ বাবেই মই এদিন কোভিডত আক্ৰান্ত হ'ম। এক গুৰুত্বপূৰ্ণ বাতৰি কোভিডৰ বাবে সমগ্ৰ দেশত এতিয়া ভয়াৱহ পৰিস্থিতি আৰু সেইবাবে 6-7খনকৈ ৰাজ্যত লকডাউনৰ